কামৰ টাইমত হলি পুৰা পলাই ফুৰিব জানা খাৱা টাইমত হলি পুৰা মাৰা কি ক'লে কাইদেউ কি ক'লে এইটো কথা পুৰা কাহি কাহি মাৰব পৰা কামত হলি কোনে তোৰ হা ৰচিল ৰ এই নন্দে কিয় এনেকা বেয়া ব্যৱহাৰ কৰিছে তই কোৱাইদেউ ভুল নাই মোৰহে ভুল এ ৰ মই তাক জানো নহয় কি জানাই তই মোক কি ডাল জানা তই হা এ ৰ মনে মনে থাক এইখন ঘৰৰ মালিক হয় মই লগতে মই তোৰ গানৰ গুৰু সেইকাৰণে তই মোৰ মতে চলবা লাগবো মালিক যদি হবাই খুঁজছা মালিক নিচিনা থাকবি এনেকা ফালতু ব্যৱহাৰ নকৰবি অ এই ৰ'বচোন ৰ'ব কাইদেউ মোৰ বাবে এনেকে আপোনালোকে কাজিয়া কৰিলে মোৰহে মনটো বেয়া লাগিব ই বাটাৰ হে মন বেয়া লগা ওলালা আমি এনেকে মালিক মালিক লাগিয়ে থাকোঁ তই মাথা মাৰি লাভ নাই অ তোৰ ব্যৱহাৰটো দিনক দিনে বেয়া হৈ আহিছে মানুহ ভাল ব্যৱহাৰ কৰিলেহে তই মানুহৰ পৰা মৰম পাবি থৈ তোৰ মৰো অ দস্তি ৰচোন ৰ তুহুন এতে গতে কটাই লগ লাগি কি গল্প কৰি আছা বে আহিলা আৰু বিজালটো তই আৰু মাজতে কিয় সোমাব লাগে কুকুৰ চালা ঐ এতিয়াহে তোক কৈছিলো না মানুহ ভাল ব্যৱহাৰ কৰিলেহে মৰম পায় প্ৰমাণ দিলি না তই এতিয়া অ নহয় কাকা আমাৰ দস্তি হৈ না এনেকে কথা কয়ে দস্তি মস্ত ভাল দেখা পালি লাজ নোহা মই এনেকে গলি কিমান ভাল পাওঁ হা তই আৰু কি হে কি চাই আছা কামত লাগো হ'ব কাইদেউ দিপৰা ওলি খাবা টাইমটো হলে অ হ'ব কাইটি বুলি নহব যাও কামত লাগো অ যা কান্দো ঠিক আছে যাওঁ বেলবেল কি চাই থাকে লাজ নোহোৱা নিচিনা ঐ গেষ্টিক কিনো এই ৰুটানৰ আটা পাৰি থাকি লাভ নাই ধুনীয়াকে গান এটা প্ৰেক্টিচ কৰো হয় নেকি? ময়ো গান মাৰিম অ হে তেত আগতে কামখিনি কৰি লওঁ আগতে মই ওস্তাদ হৈ লওঁ তাৰ পাছত তই শিকবি আইয়া যা তই আৰু অ নহয় তই যাও বল ই তাৰ খোজ না